নমস্কাৰ মই ডক্টৰ মৃদুল ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অনুযায়ী আজিৰ ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ কোনসমূহ খাদ্য ডায়েবেটিছ ৰোগী অৰ্থাৎ মধুমেহত আক্ৰান্ত হৈ থকা ৰোগীয়ে ভুলতেও খোৱা অনুচিত। আমি প্ৰত্যেকেই জানো মিঠাজাতীয় খাদ্যসমূহ খাব নালাগে, কিন্তু কোনসমূহ খাদ্য ভুলতেও খোৱা অনুচিত ডায়েবেটিছ ৰোগীসকলে সেই বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ডায়েবেটিছ ৰোগী বা মধুমেহ ৰোগীসকলৰ তেজত চুগাৰৰ পৰিমাণ বাঢ়ি যায় বা পেচাবতো চুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু ক্ৰমান্বয়ে বাঢ়ি গৈ পিনে আপোনাৰ দেহৰ অন্যান্য অংগসমূহো নষ্ট কৰে। আপোনাৰ কিডনী কওক, লিভাৰ কওক, দৃষ্টিশক্তি কওক, আপোনাৰ অন্যান্য অংগসমূহ ডেমেজ কৰে আৰু শেষত লাহে লাহে যদি চুগাৰে কণ্ট্ৰল নহয় ব্যক্তিগৰাকীৰ মৃত্যুমুখত পৰ্যন্ত পৰিব পাৰে। গতিকে কিন্তু মধুমেহ ৰোগ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আপুনি নিয়মিত এক্সাৰচাইজ কৰি বা খাদ্য খানিকা আপোনাৰ মেইনটেইন কৰি হেল্থি বিহেভিয়াৰ মেইনটেইন কৰি নিয়মিত এই কথাখিনি যদি গুৰুত্ব দিয়ে আপুনি মধুমেহ আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰিব, ডায়েবেটিছ আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব। মই পিছলৈ এই বিষয়ে ভিডিঅ' লৈ আহিম। আজি আলোচনা কৰিম এতিয়া যে কোনসমূহ খাদ্য ভুলতেও খোৱা অনুচিত। প্ৰথমটো হ'ল আলু। আমি প্ৰত্যেকেই জানো আলুত কাৰ্বহাইড্ৰেট থাকে, ষ্টাৰ্চ থাকে, যাৰ ফলত আপোনাৰ ডায়েবেটিছ ৰোগীসকলৰ চুগাৰৰ পৰিমাণ তেজত গ্লুক'জৰ পৰিমাণ বাঢ়ি যায়। আলু বুলি কোৱাৰ লগে লগে আলুৰ দ্বাৰা বনোৱা যেনেকৈ চিপছ কওক, ফ্ৰেঞ্চ ফ্ৰাই কওক, এই ধৰণৰ বস্তুসমূহ আপুনি ভুলতেও নাখাব। আলু চব্জি সকলোতে থাকে। আমি আলু মানুহৰ ক্ষেত্ৰতো কওঁ যে আলু হৈ গৈছে, যেতিয়া এটা মানুহ চব ব্যক্তিৰ লগত সহজে মিলি যায় সেই ব্যক্তিগৰাকী আমি আলু বুলিয়ে কওঁ বহু ক্ষেত্ৰত। গতিকে আলু প্ৰায় সকলো বস্তুতে, সকলো চব্জিতে হওক, সকলো খাদ্যতে প্ৰয়োজন, কিন্তু আলু কেতিয়াও ভুলতে নাখাব, কাৰণ ই প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট আৰু ষ্টাৰ্চ থাকে, যিয়ে আপোনাৰ চুগাৰৰ পৰিমাণ বঢ়াই দিব। গতিকে আলু কেতিয়াও নাখাব। মাকৈত আপোনাৰ কাৰ্বহাইড্ৰেট থাকে, প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, ইও আপোনাৰ ব্লাডত চুগাৰৰ পৰিমাণ বঢ়াই দিয়ে। গতিকে মাকৈ বা মাকৈ জাতীয় বস্তুসমূহ, পপকৰ্ণ কওক বা মাকৈ, এই ধৰণৰ খাদ্যসমূহ কেতিয়াও নাখাব। মিঠা আলু, চুইট পটেটো, ইয়াতো প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে, বিটা কেৰটিন থাকে। গতিকে মিঠা আলু বা মিঠা আলুৰে বনোৱা বস্তুসমূহ, মিঠা আলুৰ বহুতে লাডু বনায়, মিঠা আলুৰ নানান ধৰণৰ খাদ্য বনায়, বৰফি বনায়, সিও ব্লাড চুগাৰৰ পৰিমাণ ভয়ানকভাৱে আপোনাৰ বঢ়াব পাৰে। গতিকে মিঠা আলুও নাখাব, যিহেতু কাৰ্বহাইড্ৰেট আৰু বিটা কেৰটিন থাকে। মটৰতো প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট আৰু ষ্টাৰ্চ থাকে, ই ব্লাডত চুগাৰৰ পৰিমাণ বঢ়োৱাৰ উপৰিও আপোনাৰ হজম শক্তিও বিনষ্ট কৰিব পাৰে, হজম শক্তিটো প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত বিশেষকৈ। গতিকে এই খাদ্যকেইটা আপুনি ভুলতেও, যদি আপুনি মধুমেহ বা ডায়েবেটিছত আক্ৰান্ত হৈ আছে, ভুলতেও এই খাদ্যসমূহ নাখাব। পিছলৈ মই ডায়েবেটিছ ৰোগীসকলে কি ধৰণৰ হেল্থি বিহেভিয়াৰ মেইনটেইন কৰিব লাগে এই বিষয়ে ক'ম। আজিলৈ এইখিনি। ধন্যবাদ, নমস্কাৰ।